কংগ্ৰেছক ভোট দি আৰু 5 বছৰ দিয়ক বিজেপিক ৰাইজে আদৰি লৈছে এইবাৰ ৰাজ্যত কংগ্ৰেছ চৰকাৰ কথাবোৰ শুনি খেলিমেলি যেন পাইছে নিশ্চয় সেয়াই স্বাভাৱিক কাৰণ নিৰ্বাচন আহিল মানে মন্ত্ৰী বিধায়ক আহিল ভাষণ দি বাঘা নেতাৰ অৱস্থা কাঢ়িল কোট কেতিয়া মুখেৰে কি ওলাইছে গমেই নাপায় মন্ত্ৰীয়ে আৰু সেইবোৰে এতিয়া হাঁহিৰ খোৰাক দিছে সোশ্যাল মিডিয়া ব্যৱহাৰকাৰীক কেনেকৈ চলিছে চৰ্চা প্ৰতিশ্ৰুতি আৰু আশ্বাসৰ বাদে মন্ত্ৰীয়ে কি দিছে বাইদেউক জুমাটা খাই দিছো ৰাইজে এবাৰ কাক বিচাৰিছে কংগ্ৰেছ নে বিজেপি পৰিৱৰ্তন সঁচাকৈ আহিল নে প্ৰকৃতাৰ্থত অসমবাসীক পৰিত্ৰাণহে লাগে বজাৰে দোকানে ঘূৰি মানুহৰ মত জানিবলৈ চেষ্টা কৰিছে সাংবাদিকে তাৰ মাজতে আৰু ইয়াৰ মাজতে জিভা পিছলিছে বিয়াগুম নেতাৰ শুনক আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনত এটাটো মহিলাসকলে অৰুণোদয় আঁচনি পাব প্ৰত্যেক মাহত 3000 এক মিনিট আগলৈ চাওঁ আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনত এটাটো মহিলাসকলে অৰুণোদয় আঁচনি পাব কংগ্ৰেছ মনৰ পৰা যোৱাই নাই বিজেপিৰ কথা কৈছেও আৰু আছে ৰব कार्बी आंगलंग के लिए ये मेरा स्पेशल गिफ्ट होगा जो सेकेंड डिवीजन मिलेगा उसको भी स्कूटी मिलेगा बहुत ভাল কথা लेकिन असम में नहीं होगा वो खाली हमारा कार्बी आंगलंग के लिए मेरा दिल में ज्यादा प्यार है ना तो इसलिए कार्बी आंगलंग राजस्थानत नेकिও যি নহওক জিভা পিছলাৰ খেলটোত হাগ্ৰামাও পিছ পৰি থাকে কেনেকৈ চাওক কংগ্ৰেছে ম্যাক্সিমাম পাব পাৰে টোটাল 126টাত 30টা মান পাব পাৰি ইয়াতকৈ ওপৰত নাযায় কিন্তু আপুনিতো এতিয়া কংগ্ৰেছৰ লগত সৰি কংগ্ৰেছ নহয় বিজেপি কংগ্ৰেছ নহয় সৰি বিজেপি হে এবাৰ এইটো শুনক সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ পুনৰবাৰ অসমত গঠন হ'ব আৰু দুমদুমা সমষ্টিত এবাৰ কংগ্ৰেছৰ বিধায়ক ৰাইজে নিৰ্বাচিত কৰি পঠিয়াব কেৱল অসমৰ নেতাসকল বুলিয়ে নহয় ৰাষ্ট্ৰীয় নেতা আহিও সন্মুখীন হ'ল অথন্তৰৰ प्रत्याशी भाई पीयूष हजारिका जी हमारी विधायक श्रीमती रमा देवी जी বুলি কৈ কিবা এটা কম বুলি ভাবিলে অমিত শাহে লগে লগে ৰমাকান্ত দেউৰী নিজে থিয় হ'ল মই মোৰ কথাই কৈছে এই ক্ষেত্ৰত শীৰ্ষত হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ এতিয়াও জয় মই তাকে ক'বলৈ গৈ হিমন্ত বিশ্বই কৈ পালে গোটেই পৃথিৱীখনত বিজেপিৰ মানুহ আহি আছে কংগ্ৰেছত নকবইনো কিয় ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱেও বিজেপিয়ে নেপাল আৰু শ্ৰীলংকাত চৰকাৰ কৰিব বুলি কোৱা নাছিল জানো চাওকচোন মাথাত কি আছে মাথাত মাল আছে জানো চিন্তা কৰকচোন দেৱব্ৰত শইকীয়াৰ হৈ প্ৰচাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটুৱাৰে কি ক'লে শুনক আৰু আপোনালোকৰ জনপ্ৰিয় বিধায়ক আপোনালোকে দেৱব্ৰত শইকীয়া 40,000তকৈ বেছি ভোটত আপোনালোকে পৰাজিত কৰিব বিজয়ী কিন্তু হৈ যায় নিৰ্বাচনত এইবোৰ আপুনি দেখিবই সেইবাবে সকলোৱে কথাবোৰ ভাবি চিন্তি কোৱাৰ দৰকাৰ গান লগোৱা